আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। সমূহ দৰ্শকক প্ৰীতি আৰু শুভেচ্ছা জনাই আগবঢ়োৱা হৈছে আছামিছৰ সাপ্তাহিক অনুষ্ঠান ইছলামী কুইজ। وما توفيقي إلا بالله প্ৰিয় দৰ্শক, আশা কৰোঁ মহান আল্লাহ তাআলাৰ ৰহমতত আপোনালোক সকলোৱে কুশলে আছে। আজি আমি আগবঢ়াবলৈ লৈছোঁ আমাৰ এই সাপ্তাহিক ধাৰাবাহিক অনুষ্ঠানৰ 10ম সংখ্যা। অন্যান্য সংখ্যাবোৰৰ দৰে আজিৰ এই সংখ্যাটো আমি 5টা নতুন প্ৰশ্নৰে সজাইছোঁ। বলক আজিৰ সংখ্যাৰ প্ৰশ্নবোৰলৈ। لا إله إلا الله لا إله إلا الله لا إله إلا الله ما لنا رب سوى প্ৰথম প্ৰশ্ন, কোনগৰাকী নবীক তেওঁৰ ভাতৃসকলে কুঁৱাৰ মাজত পেলাই দিছিল? হজৰত আয়ুব আলাইহিছ সালাম, হজৰত মুছা আলাইহিছ সালাম, হজৰত ইউনুস আলাইহিছ সালাম, হজৰত ইউসুফ আলাইহিছ সালাম। শুদ্ধ উত্তৰটো হ'ল হজৰত ইউসুফ আলাইহিছ সালাম। দ্বিতীয় প্ৰশ্ন, শাইখুল হিন্দ কোনগৰাকী মনীষীৰ উপাধি? মাওলানা মাহমুদুল হাছান ৰহমতুল্লাহি আলাই, মাওলানা উবাইদুল্লাহ সিন্ধি ৰহমতুল্লাহি আলাই, মাওলানা হুসাইন আহমদ মাদানী রহমতুল্লাহি আলাই, সৈয়দ আহমদ শহীদ রহমতুল্লাহি আলাই। শুদ্ধ উত্তৰটো হ'ল মাওলানা মাহমুদুল হাছান রহমতুল্লাহি আলাই। তৃতীয় প্ৰশ্ন, পবিত্ৰ কোৰআনত কিমানটা ৰুকু বা অনুচ্ছেদ আছে? 114, 300, 540, 666। শুদ্ধ উত্তৰটো হ'ল 540। চতুৰ্থ প্ৰশ্ন, মুহাম্মদ বিন কাছিম হৈছে ভাৰতবৰ্ষত অভিযান চলোৱা প্ৰথমগৰাকী মুছলিম সেনাপতি। তেওঁ 712 খ্ৰীষ্টাব্দত ভাৰতত অভিযান চলাই হিন্দু প্ৰদেশৰ শাসনকৰ্তা ৰজা দাহিৰক পৰাজিত কৰে আৰু উক্ত ৰাজ্যখন নিজৰ দখললৈ আনে। এতিয়া প্ৰশ্ন হ'ল, কিমান বছৰ বয়সত সেনাপতি মুহাম্মদ বিন কাছিমে ভাৰতবৰ্ষত অভিযান চলায়? 47 বছৰ, 37 বছৰ, 27 বছৰ, 17 বছৰ। শুদ্ধ উত্তৰটো হ'ল 17 বছৰ। প্ৰিয় দৰ্শক, এতিয়া আছে বিশেষ প্ৰশ্ন, আৰু আজিৰ বিশেষ প্ৰশ্নটোলৈ যোৱাৰ আগতে আহক যোৱা সংখ্যাৰ শুদ্ধ উত্তৰটো জানি লওঁ। যোৱা সংখ্যাৰ বিশেষ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰুনাই। এইবাৰ আহক আজিৰ বিশেষ প্ৰশ্নটোলৈ। বিশেষ প্ৰশ্ন, অসমত মুছলমানসকলৰ জনসংখ্যা 34.2%, অৰ্থাৎ প্ৰতি 100 জন অসমবাসীৰ মাজত 34 জনেই হৈছে মুছলমান। এতিয়া প্ৰশ্ন হ'ল, শতকৰা হাৰত সৰহকৈ মুছলমান থকা ৰাজ্যবোৰৰ মাজত অসমৰ স্থান কিমান? দ্বিতীয়, তৃতীয়, চতুৰ্থ, সপ্তম। প্ৰিয় দৰ্শক, আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াওক আৰু আমাক আজিৰ কাৰণেই বিদায় দিয়ক। অহা সপ্তাহত পুনৰ লগ পাম এই প্ৰত্যাশালৈ আজিলৈ সামৰিছোঁ। আল্লাহ হাফিজ। ورتل القرآن
بصوتك